আজি মই পুৱাই পুৱাই আমাৰ মাইনুৱে মাটি মৈ দি আছে চাওক এয়া দেখুৱাইছো এয়া আমাৰ লগত এয়া মাটি মৈ দিয়া আছে মাইনুৱে এতিয়া মই মৈ দিম চাব কেনেকে আমি মাটি মৈ দি খেতিৰ বাবে মাটি প্ৰস্তুতি কৰো এয়া চাওক আমাৰ মাইনুৱে মাটি মৈ দি আছে এয়া আমাৰ প্ৰায় 90 ঊৰ্ধ্বৰ খুৰীয়ে পথাৰত ৰবি শস্যৰ বাবে প্ৰস্তুতি কৰি আছে চাওক এয়া কেনেকে 90 ঊৰ্ধ্বৰ বয়সতো 90 বছৰ বয়সতো কেনেকে পথাৰত সাৱলীলভাৱে সক্ৰিয়ভাৱে কাম কৰি আছে এয়া ঘৰুৱা পচন সাৰ সিঁচি আছে আপোনাৰ এতিয়া বয়স কিমান হৈছে 80 একদম ভালকে কওক এফালে চাই কওক কাম পিছত কৰিব 80 বছৰ আপোনাৰ এতিয়া ঠাণ্ডা লগা নে ৰাতিপুৱা আজিতো বহুত ঠাণ্ডা পৰিছে হা তথাপিতো আপুনি মানে এইটো কি খেতিৰ কাৰণে প্ৰস্তুতি কৰিছে হা ঠিক আছে আপুনি এইটো খেতি প্ৰতি বছৰে কৰে নে কিমান বছৰ কৰি আছে আপুনি খেতি আপুনি এনে আপুনি কিমান চনত জন্ম হৈছিলে মনত আছে নে 42 চনত নেকি 42 চনত মানে আপুনি ভাৰত স্বাধীনতা আগতে জন্ম হ'ল আপুনি 50 চনৰ ভূমিকম্পটো পাইছে নে কি পাইছে এইটো কৈ দিয়কচোন হা আপোনাৰ এতিয়া কথা ক'বলৈ সময় নাই মানে ঠিক আছে বাৰু আপোনাক ডিষ্টাৰ্ব নকৰোঁ আপুনি কাম কৰি থাকক স্বাস্থ্য অটুট থাকক আমাকো শাক পাচলি খুৱাব দেই আপুনি ইংৰাজী পঢ়িছিলে নেকি কিমান আপুনি কোন স্কুলত পঢ়িছিলে কিমান চনত মেট্ৰিক পাছ কৰিছো ৰ'ব আপোনালোকৰ হাইস্কুলত কৈ দিবা সেই সময় শিক্ষকসকল মনত আছে নে আছে কওকচোন সেই সময় শিক্ষকসকল কোন কোন আছিলে হৰেণ ভৰালী হেডমাষ্টাৰ সুৰেণ দত্ত শিৱ দত্ত দেৱজিৎ শৰ্মা তাৰপিছত পূৰ্ণকান্ত বৰদলৈ মহিৰাম দত্ত এতিয়া সেই শিক্ষকসকল কোনোবা জীয়াই আছে নে মই গম পোৱাত নাই আপোনাৰ লগত পঢ়া কোনোবা আপোনাৰ কোন আছে একে ক্লাছ ফ্ৰেণ্ডৰ এতিয়া নাই আপোনাৰ লগত পঢ়া কোনো লগত একে ক্লাছত পঢ়া নাই কোনো নাই আপুনিহে আছে নহয় আপোনাৰ মনত থকা আমুক আমুক আছিলে এনেকে কোন আছিলে আপোনাৰ লগত পঢ়া বুধেশ্বৰ বৰা লক্ষ্য চৌধুৰী অমূল্য পাচনি সেই মানুহবোৰ আছে নাই গম নাপায় শৰণী বা মোৰ বাইদেউ তেওঁ আছে বাইদেউৰ লগত আপুনি একেলগে পঢ়িছিলে ক'ত আছে এতিয়া আপোনাৰ বাইদেউ কৌটিপাত আছে তিতাবৰ কৌটিপাত আমি তেখেতক গ'লে লগ পাব পাৰিম তেখেতৰ বয়স কিমান হ'ব চাগে এতিয়া নহয় আপুনিতো 42ত জন্ম তেখেতটো আপোনাতকৈ কিমান ডাঙৰ হ'ব আপুনি কৌটিপা হাইস্কুলত কিমান চনত পঢ়িছিলে ঠিক আছে ধন্যবাদ আপুনি কাম কৰি থাকক শাক পাচলি আমাকো খুৱাব মাটি মৈ দি শেষ হৈছে যদি মই মৈ দিম চাব এবাৰ বাবে আপোনালোকে মাটি কেনেকে মৈ দিয়ে মই আপোনালোকক দেখাম এতিয়া ফোনটো ধৰ